নমস্কাৰ আমাৰ এই নতুন ইউটিউব চেনেল মিলিজুলি আছামিজ ব্লগলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। এইটো এটা আমাৰ প্ৰথম ভিডিঅ' হয়, গতিকে দেউতাই এটা হাঁহ আনিছিলে। ভাবিলোঁ সকলোৱে বনোৱাৰ ধৰণে আমিও এবাৰ থলুৱাভাৱে কিদৰে হাঁহৰ মাংস বনাব পাৰোঁ তাৰে এটা সৰু ৰেচিপি আপোনালোকৰ বাবে আগবঢ়ালোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন, আৰু যদি ভাল পালে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে আপুনি পোনপটীয়াকৈ ভিডিঅ'বোৰ যিবোৰ পঠাব পাৰোঁ আপোনালোকে যাতে সকলোবোৰ পাই থাকে। তেন্তে এতিয়া বলক আমি পলম নকৰি আমাৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। হাঁহৰ চেনটো ওলাই কাৰণ ধুনীয়া আকৌ খাবলৈ ভাল নহয়। এয়া আমাৰ হাঁহৰ মাংসখিনি কটা হৈ গ'ল। এয়া সৰু সৰু চাইজত কাটি লৈছোঁ, যিহেতু কৈছোঁৱে হাঁহৰ মাংসখিনি সৰু সৰুকৈ কাটিলে খাবলৈ ধুনীয়া হয়। ইয়াত মই হালধি অলপমান মিলাই ল'ম। এয়া মই হাঁহৰ মাংসখিনিৰ কাৰণে ৰেডি কৰি লৈছোঁ। ডাঙৰ চাই পিঁয়াজ এটা আৰু ডাঙৰ বিলাহী এটা, লগতে আদা আৰু নহৰু পেষ্ট কৰি লৈছোঁ, আৰু ডাঙৰ চাই 3টা আলু আৰু লগতে জহা কোমোৰা এচিড দি দিছোঁ, আৰু জলকীয়া কেইটামান দিছোঁ, কাৰণ আমাৰ ল'ৰা ছোৱালী দুটা আছে যে তাহাঁতক জ্বলা বৰকৈ নোখোৱাওঁতো, সেইবাবে এইকেইটাই অইন মছলা মই ব্যৱহাৰ নকৰোঁ। এতিয়া চাওঁ, আচলতে বস্তুখিনি কাটি কুটি মই যোগাৰ ধৰি দিলোঁ, কিন্তু হাঁহৰ মাংসখিনি বনাব আকৌ মায়ে। তেন্তে দেৰি নকৰি ব'লকচোন মায়ে কিদৰে মাংসখিনি বনাই চাই লওঁ। এতিয়া মই তেল দিলোঁ। হাঁহৰ মাংসত আচলতে কি হয়, তেল বেছি নালাগে, হাঁহৰ মাংসত যিহেতু তেল থাকেই যে। তাৰপিছতে মই এই পিঁয়াজখিনি দিলোঁ। পিঁয়াজ দিলোঁ, পিঁয়াজৰ পিছত এই আদা নহৰুখিনি দিলোঁ। তাৰপিছতে মই এই কোমোৰাখিনি দি দিলোঁ, যিহেতু জহা কোমোৰা দিলে মাংসখিনি খাবলৈ টেষ্ট এটা বেলেগ হয়। তাৰপিছত বিলাহীখিনি অলপ পিছত দিম। মাংসখিনিত অলপমান হালধি দিয়ে থৈছোঁ, এই কোমোৰা আৰু আলুখিনি অকণমান কালাৰটো আহিবৰ কাৰণে হালধি অলপমান দি দিছোঁ। অলপ ৰাখি ল'ম, অলপ সময় 5 মিনিট নালাগে আৰু অকণমান ৰাখি ল'ম। তাৰপাছতহে মাংসখিনি দি দিছোঁ। বেলেগে মানে কি কৰে, মাংসখিনি আগতে ফ্ৰাই কৰি লয় তেলত। মই আকৌ হাঁহৰ মাংস তেলত ফ্ৰাই কৰি নলওঁ, এনেকৈ আগতে বাকীখিনি বনাই লওঁ, ফ্ৰাই কৰি লওঁ, তাৰপিছতহে মই এইখিনি বনাওঁ। আপোনালোকে বিশেষকৈ হাঁহৰ মাংসত আপোনালোকে এনেকৈ হাঁহৰ মাংসৰ লগত এনেকৈ বনাই খাই চাবচোন, টেষ্টিটো বেলেগ হয়। মই নিমখ দিয়াই নাছিলোঁ, এতিয়াহে মই নিমখ দিছোঁ। আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী নিমখটো দিব। মাংসখিনি অলপ ফ্ৰাই হৈ গ'ল, এতিয়া মই বিলাহীখিনি দি দিম। বিলাহী দিয়াৰ পিছত অলপ ফ্ৰাই কৰিম, ফ্ৰাই কৰাৰ পিছত অলপ উতলা পাতি দি দিম। ফ্ৰাই হৈ গৈছে, কোমোৰা আৰু আলু সিজিছে। মই এতিয়া ইয়াত
অলপ উতলা পানী দি দিছোঁ। এতিয়া মই উতলা পানী দি দিছোঁ, কাৰণ পানী বেছিকৈ নিদিওঁ, পানী বেছি দিলে বৰ টেষ্ট নহ'ব। অকণমান তেতিয়া পানীটো হিচাপত দিলে অলপ শুকাব আৰু দিয়া হৈ গ'ল। যিহেতু ইয়াত মছলা দিয়া নাই যে, মছলা মানে অকল আৰু আদা নহৰুৱে পিঁয়াজে যি হৈছে আৰু কেঁচা জলকীয়া দিছোঁ, সেইটো কাৰণে মই পানীটো কমাই দিছোঁ। পানীটো বেছি দিলে বস্তুটো টেষ্ট নহ'ব। এতিয়া মই অলপ সময় ঢাকি থৈ দিম, তাৰপিছত আৰু সিজিলে আৰু হৈ গ'ল। এতিয়া মই হাঁহ মাংসখিনি 3-4 মিনিট পানী দিয়াৰ পিছত ঢাকন দি ৰাখিলোঁ। এতিয়া মোৰ হৈ গৈছে আৰু এতিয়া মই গেছ বন্ধ কৰি দিলোঁ আৰু